hit. Hey guys, welcome back to my channel with another interesting video. আজিৰ ভিডিওটো অকণমান বেলেগ ধৰণৰ হ'ব কাৰণ আজি মই আপোনালোকক ষ্টাৰ্টিঙৰ পৰা স্কেটছখন দেখুৱাব নোৱাৰিম কাৰণ আজিৰ এই ফটোখন প্ৰায় আজিৰ পৰা 5 মাহ আগতে বনাইছিলোঁ তো মানে কি হ'ল ফটোখন মই একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈ শ্বুট কৰিছিলোঁ কিন্তু কিবা এটা ভুলত মানে কি হ'ল ভিডিওটোৰ আধা ডিলিট হৈ গ'ল সো তাৰ কাৰণে যিখিনি মানে মোৰ তাত বৰ্তমান আছে এতিয়া সেইখিনিকে ভাবিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ তো আপোনালোকৰ ভিডিওটো চাওক কেনেকুৱা পায় কমেণ্টত জনাব মোৰ ফ্ৰেণ্ডজনৰ ৰিয়েকশ্যন কেনেকুৱা হয় সেইটোও জনাব কাৰণ সি নাজানিছিলে যে মই তাক এনেকুৱা এটা গিফ্ট কৰিম তো একচুৱেলি মানে মই ফটোখন বনোৱা নাই বুলি কৈছিলোঁ আৰু হঠাৎ তাক যেতিয়া গিফ্ট কৰিলোঁ তেতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা পায় আপোনালোকে নিজেই চাব তো কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে আমাৰ অসমৰ টপ 10 ইউটিউবাৰ্ছৰ স্কেটছ তো বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ Baby, you're not fooling anyone. Always going on and on. Can't you keep it to yourself for once? Oh, I think I found a new way out. Way beyond your shadow doubt. And I can't breathe. Oh, I hope you can. Hit. क्या बात है তো গাইজ আজিৰ এই ভিডিঅ'টো ইমানেই আছিল যদিহে আপোনালোকৰ ভিডিঅ' ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আপোনালোকে নতুনকৈ মোৰ চেনেলটো চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গাইজ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ এৰিছোঁ বাই